জীৱনত আমি বহু প্ৰশ্ন বহু সমালোচনাৰ সন্মুখীন হওঁ। কিছুমান প্ৰশ্ন বা কিছুমান সমালোচনাই আমাক হতাশ কৰি তোলে আৰু কেতিয়াবা হৃদয়ত বেয়াকৈ আঘাত দি থৈ যায়। তেতিয়া আমাৰ মনত নানাটা প্ৰশ্ন উদয় হয়। আমি যদি আনৰ প্ৰশ্ন বা সমালোচনাক ভয় শংকা কৰি জীৱনৰ লক্ষ্য উদ্দেশ্যৰ পথ সলনি কৰোঁ, তেতিয়াও আমি পুনৰ এদিন সমালোচনাৰ সন্মুখীন হওঁ। আচলতে মানুহে মানুহক সমালোচনা কৰাটো স্বভাৱসুলভ প্ৰকৃতি। সেয়েহে সমালোচনাক লৈ উদ্বেগ হোৱা আমাৰ প্ৰয়োজন নাই। আনে কৰা প্ৰতিটোৰ সমালোচনাক ভয় বিদ্বেষ নকৰি হেলা ৰঙে সকলোৰ সমালোচনাক অনুপ্ৰেৰণা উৎস বুলি ভাবি জীৱনৰ প্ৰত্যেকটোৰ সিদ্ধান্ত আত্মৰ বিশ্লেষণেৰে বিবেচনা কৰাটোৱেই শ্ৰেষ্ঠ। ভাল বেয়া ভুল শুদ্ধৰ মাজেৰে জীৱনৰ পৰিক্ৰমা আগবাঢ়ি যায়। কোনেওতো ক'ব নোৱাৰে মই ভুল নকৰো, মই বেয়া নকৰো বুলি। জীৱনত কেতিয়াবা ভুল হৈ যায়, জীৱনলৈ কেতিয়াবা বেয়া সময় আহি যায়। জীৱনৰ প্ৰত্যেকটো ভুলে 10টা নতুন কথা শিকায়। জীৱনৰ বেয়া সময়বোৰে বহু নতুন কথা উপলব্ধি কৰিবলৈ শিকায়। কেতিয়াবা জানি বুজিও ভুল হৈ যায় আৰু কেতিয়াবা অনাকাংক্ষিতভাৱেও ভুল হৈ যায়। অনাকাংক্ষিত ভুলৰ বাবে কেতিয়াবা বহুৰ সমালোচনাৰ বহু প্ৰশ্ন সন্মুখীন হ'ব লগা হয়। হয়তো তেতিয়া নিজৰ সবল যুক্তি থকাৰ পাছতো মৌন হৈ সকলোৰ সমালোচনা উত্তৰবিহীনভাৱে গ্ৰহণ কৰিব লগা হয়। তেতিয়া নিজৰ মানসিক শক্তিক ধনাত্মক চিন্তা শৈলীৰ মাজেৰে নিজকে জীৱন যুঁজৰ সাহসী সৈনিক হিচাপে অনুভৱ কৰিব পাৰিলে সকলো প্ৰশ্ন সকলো সমালোচনা উল্কাপিণ্ড খন্তেকীয়া পোহৰৰ দৰে মনৰ পৰা নাইকিয়া হৈ পৰে। আমি সকলোৱে জানো প্ৰত্যেকে একোজন সৈনিক, জীৱন যুঁজৰ একোজন সৈনিক। জীৱন যুঁজত সফল বিফল জয় পৰাজয় সেয়া প্ৰথম কথা নহয়। জীৱন যুঁজত সৎ সাহসী ধৈৰ্যশীল আৰু অপৰাজয়ৰ সৈনিক হিচাপে জীৱনটোক আগুৱাই লৈ যাব পৰাটোৱেই আচল কথা। তেতিয়া কোনো ধৰণৰ সমালোচনাই জীৱনৰ গতিত প্ৰতিবন্ধক হৈ থিয় হ'ব নোৱাৰে।